দেখিলে মোৰ কিবা আহি উঠি আছে। পাত্তা দিছে না দিয়া নাই? আজিতো দিয়া নাই দে। দিয়াছে পাতিছে নি? তো হেল্ল' ফ্ৰেণ্ডছ, মই উত্তম আপোনালোকে চাইছে উত্তম ইউটিউব চেনেল টমটম সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাই আজিৰ ভিডিঅ' আমি আৰম্ভ কৰিবলৈ লৈছোঁ। তো গাইজ পোনপ্ৰথমতে সকলোকে মাঘ বিহুৰ হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু দহি বলি লাৰু পিঠা আপোনালোকৰ ঘৰত সকলোৰে বনাইছে নে নাই জনাব কমেণ্টৰ জৰিয়তে। বাকী লাৰু পিঠা খাই লৈছোঁ আৰু ৰাতিপুৱা মানে উঠিছোঁ, ভেলাঘৰ পোৱালোঁ। বাকী এইবিলাক আৰু ভিডিঅ' কৰা নহ'ল। তো এতিয়া গৈ আছোঁ গৰখীয়া মন্দিৰত। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। তো তাতে গৈ অলপ পূজা চূজা কৰোঁ গাইজ। আৰু তাতে আজি তামাম মানুহে গাইজ গোটেইখিনি দেখাব। আৰু গাইজ তো আহি ল'লোঁ মৃদুলাৰ ঘৰত আৰু ধুনীয়াকৈ ওলাই লৈছোঁ। দুয়োজনে চাইকেলখন লৈ আহিছোঁ আৰু আমাৰ চাইকেলে জিন্দাবাদ দিয়ক। বাকী এতিয়া মন্দিৰত যাওঁ, দুয়োজনে যাম লগ হৈ আৰু সেৱা চেৱা ল'ম, অলপমান ঘূৰিম ফুৰিম, কি হয় গোটেইখিনি দেখাই পাব আপোনালোকে। আৰু আজিকালি মানে কি হৈছে জানেনে গাইজ, মানে ভিডিঅ' নকৰোঁতে লাজ লগা হৈছে মানুহৰ আগত ভিডিঅ' বনাবা। আৰু এইফালে মৃদুলে মানে ভিডিঅ'ত উঠোৱা বিৰাট টান পায়। দিয়ক বাকী যি কি নহওক মন্দিৰ আহি পালোঁ, এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু আপোনালোকে চাই থাকক আৰু গোটেইখিনি। আৰু এইফালে চাওক বিদ্যা মন্দিৰৰ ছাত্ৰ ছাত্ৰীসকলক ইয়াতে ডিউটি দি দিছে আজি। মানে মানুহখিনি অহা যোৱাত যাতে হেঁচা ঠেলা নহয় সেইবাবে সিহঁতক চাবলৈ দিছে আৰু। তো মাঘ বিহু বুলি আহি গ'লোঁ দে আৰু গাইজ। আৰু ইফালে চাওক ভিতৰত এটা ভাল ছিষ্টেম কৰিছে, মানে মানুহ বেছি ভিৰ কৰিবলৈ দিয়া নাই, অলপ অলপকৈ সোমাবলৈ দিছে, অলপ অলপকৈ ওলাই থাকিব দিছে। আৰু আহি পালোঁ মন্দিৰ আৰু তামাম মানে মানুহ হৈছে গাইজ। মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ আৰু এতিয়া সেৱাটো লৈ লওঁ, তাৰপিছত সেৱা লোৱা হৈ গ'ল আৰু ধুনীয়াকৈ এতিয়া অলপমান বহি আছোঁ ইয়াতে পুখুৰীপাৰত। আৰু এইফালে চাওক মানুহ অলপ চলপকৈ মানুহবিলাক আহি আছে, যিহেতু আজি প্ৰথম তো সেইবাবে অলপমান মানুহ কম দেখা গৈছে, কিন্তু অহাকালিৰ পৰা তামাম মানুহ ওলাইছে। তামাম মানুহ মানে গাইজ মানুহ হ'ব ৰ'ব বেলা হ'লি, মানে আমি অলপ সোনকালে আহিছোঁতো, মানে সেইকাৰণে মানুহ অলপ আস্তে ধীৰে আহি আছে ঘৰৰ পৰা, যিহেতু আজি দমাহীটো ঘৰৰ ভেজালবিলাক মাৰিহে মন্দিৰলৈ আহিব পাৰিব। তো মানে সেইবাবে মানুহ হোৱা নাই, লাহে লাহে হৈ আছে চব। এইফালে ৰাস আছে, কেনে লাগছে আহি? কিয় কি আছে চেলফি এটা মাৰলোঁ, ৰ'দ পৰি একদম ঠাণ্ডি। ইমন কি কবি তই, কেনে লাগছে আহি? ভালে লাগে আহি। তো মাঘ বিহু বুলি ক'লে মানে আমাৰ সৰ্বঘৰ গৰখীয়া মন্দিৰটো একদম বহুত বেছি বিখ্যাত, কাৰণ মাঘৰ মাহত ভাল এটা অনুষ্ঠান হয় আৰু সকলোৱে আহে দূৰ দূৰণিৰ পৰা সেৱা ল'বলৈ। আৰু এইফালে অলপমান মেলাৰ ফালে আহিছোঁ, তামাম মেলা গাইজ। আৰু আহে যদি ইয়াতে মাঘৰ মাহত গোটেই মাহটোৱে যি লাগে তাকে ল'ব আৰু। আৰু গাইজ ৰিপুণ্ডাক লগ পালোঁ, ৰিপুণ্ডা আহিছে আজি, বিৰাট ভাল লাগিছে। ইয়াক দেখিলে মোৰ কিবা আহি উঠি আছে। মানে কি হৈছে ভিডিঅ' চিডিঅ' বনোৱা নাই, সেইবাবে মানে ছোৱালী বজাই হৈ গৈছে চাওক। অঁ ছোৱালী মানে বৌ আপোনাক পাত্তা দিছে না দিয়া নাই? আজিতো দিয়া নাই দে। আজি দিয়া নাই না। আৰু এইফালে গুণু আছে, গুণু বৌ আজি কেনেকুৱা লাগিছে? বহুত দিন মানে যোৱা বছৰ লগ পাইছিলোঁ আৰু আজি 1 বছৰ হৈ গ'ল। 1 বছৰ হৈ গ'ল। বাকী গুৱাহাটীত আহিব লাগে। নাই গুৱাহাটীত যোৱা হোৱা নাই, মানে অলপমান পাৰ্চনেল কাম বিয়া চিয়া পাতিছে নেকি? বাকী বৌ মানে কি ইউটিউবত ভিডিঅ' আজিকালি তামাম ফালি আছে। ফালি আছে নেকি? গমেই পোৱা নাই ফালি আছে যে। বাকী আহোঁতে মানে কিবা প্ৰব্লেম হৈছিল নাই? বাকী পূজা আজি বহুত দিন। বাকী গাইজ আজি বহুতৰ লগত ঘূৰিম আৰু গোটেইখিনি এক্সপ্ল'ৰ কৰিম। তো এইফালে ৰিপুণ্ডাৰ ছাবস্ক্ৰাইবাৰ তামাম আহিছে গাইজ, চবে লগ কৰি আছে, ফটো উঠি আছে, একদম পাগলা কৰি দিছে দে গাইজ আজি। আৰু মানে কথাটো হৈছে এনেকুৱা গাইজ, বহুত দিন ভিডিঅ' কৰা নাই, সেইবাবে মানে ইউটিউবত অলপমান হয়তো আপোনালোকে ভিডিঅ' বনোৱাতে ঠিক নাপাব পাৰে। বাকী আপোনালোকে ছাপোৰ্ট কৰিব আগৰ নিচিনাকৈ, আৰু নতুন নতুন ভাল ভাল ভিডিঅ' বনাবলৈ ট্ৰাই কৰি যাম সদায়। বৃন্দাবনৰ ফালে আহিছোঁ এতিয়া, আৰু বৃন্দাবনত চাওক তামাম মানুহ আৰু সকলোৱে গামোচা বান্ধি আছে ৰ'ব। আৰু এইফালে অলপমান বৃন্দাবনৰ ফালে আহিছোঁ, ইফালে ৰাজ আছে। আমি আহিছোঁ বৃন্দাবনত আৰু বহুত দিনৰ মূৰত গৌতমৰ চেনেলত আহিলোঁ।
আৰু মোৰ পৰিকল্পনা এটা বেলেগ আছে ই তাৰ মানে কি হৈছে গাইছ চাকৰি পাই চব গিলা ইউটিউব বাদ দি দিছে নাই নতুন কৰি ষ্টাৰ্ট দিম কিন্তু এটা ভাল কামত আৰু গৌতমো থাকিব বৰ্তমান পইচা গাইছে আৰু নাই নাই বাকী চেলাৰী হোৱা নাই সেই ষ্টক হৈ আছে এই গাইছ চাকৰিয়ালা মানুহ গাইছ ইটোৱে দিগদাৰ চাকৰিয়ালা মানুহ এইটোৱে দিগদাৰ চেলাৰীয়ে নহয় কিন্তু এটা কথা জানো ইউনিয়ন ইন্টাৰনেশ্যনেল ভিক্ষাৰী মই নহয় তইতো বেছি বেকাৰ চাকৰি কৰা নাই না হয় কিন্তু মই চাকৰি কৰাৰ পিছত তই হ'ল ইন্টাৰনেশ্যনেল ভিক্ষাৰী আৰু আমি হ'ল এই লোকেল ভিক্ষাৰী বাকী আজি ৰাজে ক'ব গাইছ বাকী মানে ইয়াত আমি আহিছোঁ আৰু ইয়াত যি গামোচা ইয়াত বান্ধে বস্তালত আৰু ইয়াত বন্ধাৰ কাৰণটো হৈছে ইয়াত মানে মানুহবিলাকৰ যি মনৰ বাঞ্ছা বুলি কয় এইটো মানে কিয় পূৰ্ণ হয় বুলি কয় মনৰ বাঞ্ছা তো বহুতৰ মুখত জনা যায় যে মানে মাঘ মাহত হেনো গামোচা বান্ধিলে ভগৱানৰ যদি কিবা প্ৰাৰ্থনা নিজৰ মনৰ পৰা জনাই কিবা এটা আশা কৰে তাৰ ফল পোৱা যায় বুলি জনবিশ্বাস আছে আগৰ পৰাই ইয়াতে আৰু এইফালে আজি গৌতমে লাজ কৰি আছে মোকে দিছে কেনেকুৱা মানে কি হ'ল মানে বহুত দিন ভিডিঅ' দিয়া নাই গাইছ এইকাৰণে মানে অলপ পাব্লিক প্লেচত অলপমান লাজ লাগে আৰু একলাগে গেলি ভিডিঅ' বনাওঁ একো নাই লাজ কৰিব নালাগে জীৱনত খালি লাজ কৰে না। বৰ্তমান মেইন কেছ গাইছ আমাৰ ছাবস্ক্ৰাইবাৰ বেছি নাই প্ৰথম কথা ভিডিঅ' বনালে চবে চাই এনেকৈ এই কি বনাইছে এইগিলা হাঁহে কিছুমানে যদি ভাল ভিডিঅ' বনাই না মেকিং হ'ব নালাগে প্ৰথম কথা যদি মেকিং নহয় এজনে চালেও যথেষ্ট এইটো কথা সেইকাৰণে দি আছোঁ আৰু এটা কথা ছাপৰ্টটো কৰি যাব সদায় সেইটোৱে আৰু এজনী বান্ধৱী লগ পালোঁ এই গাইছ মই এইজনী তো কৈ থাকে ভিডিঅ'ত বোলে নুঠাও সিহঁতক তো উঠাই দিলোঁ দিয়ক গাইছ তামাম লাজ কৰে বাই বাই তো যিহেতু মানে বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ অলপ চাউণ্ড কোৱালিটিৰ প্ৰব্লেম পাব পাৰে বাকী নতুনকৈ আগৰ নিচিনা ভিডিঅ' দিবলৈ ট্ৰাই কৰিম আৰু ইফালে চাওক মানুহ তামাম হৈছে গাইছ আৰু এতিয়া বেছি টাইম নৰওঁ ইয়াৰ পৰা ঘৰত যাব লাগিব বাকী নতুন ভিডিঅ' আহি আছে অতি সোনকালে আহি পালোঁ ঘৰ আৰু মানে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আপোনালোকে কমেণ্টৰ জৰিয়তে আৰু ইফালে চাওক আমাৰ পূৰা ভেদাইলতাৰ প্ৰস্তুতি মানে যিহেতু মানে কি আজিৰ দিনত মানে আমাৰ ইফালে মানে কি ভাত নাখায় তো ৰাতি মানে কি ভেদাইলতাৰ আঞ্জা বনাব কিছুমানে মানে কি মাংস খাব কিছুমানে মাছ খাব তেনেকুৱা তো যিবিলাকে মাছ মাংস নাখায় সেইবিলাকে সুদাই খাব আৰু বাকী এইটো নিয়ম আৰু আপোনালোকে জানে আপোনালোকৰ ফালেও যদি এনেকুৱা আছে বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্টৰ জৰিয়তে যদি ভাল লাগিছে লাইক কৰি দিব নতুনকৈ ভিজিট কৰা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব তো আজিলৈ এৰিছোঁ নতুন এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে বাই বাই